নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক প্ৰেম আৰু জীৱনলৈ স্বাগতম জনাইছোঁ। বিপদ। এই বিপদৰ নাম শুনিলেই আমি ভয় অনুভৱ কৰোঁ। এই সংসাৰত এনে কোনো প্ৰাণীয়ে নাই যিয়ে বিপদৰ সন্মুখীন হোৱা নাই বুলি ক'ব পাৰিব। কিন্তু কেতিয়াবা কিছুমান লোকে বিপদৰ সন্মুখীন হৈ বিজয় হয় আৰু কিছুমান লোকে একোৱেই কৰিব নোৱাৰে। প্ৰায়ে বেছিভাগ মানুহৰ ক্ষেত্ৰত দেখা যায়, যেতিয়া বিপদৰ সময়খিনি পাৰ হৈ যায় তেতিয়া বিপদৰ সময়ৰ কথাবোৰো পাহৰি যায়। আৰু এয়াই মানৱ জীৱনৰ এক বিশেষ ভুল হয়। বন্ধু-বান্ধৱীসকল, বিপদৰ সময়ৰ তিনিটা কথা সদায় মনত ৰাখিব। প্ৰথমটো হ'ল, যি লোকে আপোনাক বিপদত পেলাই ঠগ দিয়ে তেনেলোকক কেতিয়াও পাহৰি নাযাব আৰু ভৱিষ্যতলৈকো তেনেলোকৰ পৰা সদায় সাৱধানে থাকিব। দ্বিতীয়তে হ'ল, যি লোকে আপোনাৰ বেয়া সময়ত লগ এৰি আপোনাক বিপদত এৰি দিয়ে, যিয়ে আপোনাক সঁহাৰি জনোৱাতকৈ বিপদলৈ ঠেলি দিয়ে, তেনে লোক আপোনাৰ মিত্ৰ হ'বই নোৱাৰে আৰু আগলৈও তেনে লোকৰ পৰা কোনো ধৰণৰ আশা নকৰিব। আৰু তৃতীয়তে কওঁ, যি লোকে আপোনাৰ বেয়া সময়ত আপোনাৰ লগ দিয়ে, আপোনাৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই আপোনাৰ অন্তৰত যদি সাহসৰ ভাৱ আনে আৰু সদায় যদি আপোনাক হাঁহি থকাত সহায় কৰে, তেনে লোকক কেতিয়াও আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব নিদিব, কাৰণ তেওঁৱেই আপোনাৰ সঁচা লগৰী হয়। বন্ধু-বান্ধৱীসকল, যদি বিপদৰ সময়ত এই তিনিটা কথা মনত ৰাখে, তেতিয়া বিপদ আপোনাৰ জীৱনৰ পৰা বহুত দূৰত গুচি যাব। আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি বুজিব পাৰিছে। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।